আমাৰ আগন্তুক ৭৬তম ভাৰতৰ স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আৰু ওদালগুৰি জিলাৰ লগতে আমাৰ ভেৰগাঁও মহকুমাটো এক বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি উদযাপন কৰিবলৈ লৈছোঁ। এই কাৰ্যসূচী হিচাপে আমাৰ ৰাতিপুৱা ৫ বজাত দেশপ্ৰেমমূলক যিবিলাক গীত আছে সেইবোৰ ৫ বজাৰ পৰা ৭ বজালৈকে প্ৰচাৰ কৰিব। তাৰপিছত ৭ বজাত ব্যক্তিগত বাসগৃহত পতাকা উত্তোলন কৰিব আৰু ৭:৩০ বজাত চৰকাৰী, অৰ্ধ চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয় আৰু শিক্ষানুষ্ঠানসমূহে জাতীয় পতাকা উত্তোলন কৰিব আৰু ৯ বজাত মুখ্য অতিথিৰ দ্বাৰা আপোনাৰ জাতীয় পতাকা উত্তোলন। তাৰ আগতে জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰা হ'ব। তাৰপিছতে মুখ্য অতিথিৰ অভিভাষণ আছে আৰু মাৰ্চ পাষ্ট আছে। মাৰ্চ পাষ্টৰ পিছতে আমাৰ কালচাৰেল প্ৰগ্ৰাম আছে। কালচাৰেল প্ৰগ্ৰামৰ পিছত আমাৰ বিশিষ্ট ব্যক্তিসকলক আমি সম্বৰ্ধনাৰ ব্যৱস্থা কৰিছোঁ আৰু তাৰপিছতে আমাৰ ইভিনিং আপোনাৰ ৪ বজাত তেওঁলোকৰ আমাৰ এখন প্ৰীতি ফুটবল খেল এখন আছে। ভেৰগাঁও নাগৰিক মঞ্চ আৰু ভেৰগাঁও মহকুমা প্ৰশাসন একাদশ প্ৰীতি ফুটবল খেল। গতিকে আমি সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। যোৱাবেলি আমাৰ ক'ভিড পৰিস্থিতি আছিলে, সেইকাৰণে আমাৰ কিছুমান সীমাবদ্ধতা আছিলে। ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি কোনো ছাত্ৰ ছাত্ৰীক আমি এই মাৰ্চ পাষ্টত অংশগ্ৰহণ কৰিব নিদিছিলোঁ আৰু ইভেন কালচাৰেল প্ৰগ্ৰামো আমি কৰা নাছিলোঁ আৰু সম্বৰ্ধনা অনুষ্ঠানো আমি বাতিল কৰিছিলোঁ চৰকাৰৰ নিৰ্দেশ। হয়, এইবাৰ সম্বৰ্ধনা অনুষ্ঠান আৰু মাৰ্চ পাষ্টত এইবাৰ 15টাকৈ ছাত্ৰ ছাত্ৰী দলে অংশগ্ৰহণ কৰিছে। গতিকে আমাৰ যথেষ্ট আমি সহানুভূতি পাইছোঁ। বহুত জাকজমক কৰাৰ কাৰণে চৰকাৰে লাগি আছে। হয়, এই মুহূৰ্ততে মানে যিহেতু নিষিদ্ধ সংগঠন আলফা স্বাধীনে তেওঁলোকেও বন্ধ ঘোষণা কৰিছে, এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব? চাওক, আমাৰ এই ক্ষেত্ৰত আমাৰ নিৰাপত্তা দিশটো আমাৰ পুলিচে কটকটীয়া কৰি তুলিছে। আমাৰ ইয়াতে অহৰ্নিশে ইয়াতে নিৰাপত্তাৰ দিশটো চাই আছে পুলিচে। অতন্দ্ৰ প্ৰহৰী হিচাপে পুলিচে আছেই, দিনে নিশে এইটো তেওঁলোকে পহৰা দি আছে। তাৰবাবে সমগ্ৰ ভেৰগাঁও মহকুমাত পুলিচে নিৰাপত্তাৰ দিশটো কটকটীয়া ব্যৱস্থা কৰিছে আৰু নাকা চেকিংবিলাক কৰি আছে। সেয়েহে নিৰাপত্তাৰ দিশটো আমি কোনো ধৰণৰ লেপছ হৈছে বুলি আমি নাভাবোঁ। আমি সকলো ৰাইজকে আহ্বান কৰিম, আজাদী কা অমৃত মহোৎসৱ, ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা আজি ৭৫ বছৰ পূৰ্ণ হৈছে। গতিকে এই আজাদী কা অমৃত মহোৎসৱ হৰ ঘৰ তিৰংগা যিটো কাৰ্যসূচী চলি আছে আজিৰ পৰা 13 তাৰিখৰ পৰা যেতিয়া 15 তাৰিখলৈকে হৰ ঘৰ তিৰংগা কাৰ্যসূচী, সকলো চৰকাৰী কাৰ্যালয়, বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান প্ৰতিঘৰ মানুহতে এই হৰ ঘৰ তিৰংগাৰ কাৰ্যসূচী হিচাপে আমাৰ ভেৰগাঁও মহকুমাটো সকলোৱে এইটো হৰ ঘৰ তিৰংগা জাতীয় পতাকাখন উত্তোলন কৰিছে। মই সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ।